ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ক্লাছ ফৰ ইউ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটি। এইটো ইয়াৰ পাৰ্ট 2 আৰু ইয়াত আলোচনা কৰিম চমু উত্তৰৰ প্ৰশ্নসমূহ 1ৰ পৰা 8লৈ। এতিয়া প্ৰশ্নসমূহ চাওঁ আহা। 1 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? উত্তৰ, 1945 চনত ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহিছিল। ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা দিয়া সিদ্ধান্ত লৈছিল আৰু নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ কাৰণে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। কেবিনেট মিছনত ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰী আছিল। 2 নম্বৰ, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? উত্তৰ, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত শাসন আইনৰ ভিত্তিত চলিছিল। এই আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল। 3 নম্বৰ, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি কিয় উল্লেখ কৰা হৈছে? উত্তৰ, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰি দিব বিচাৰিছে যে সংবিধানখনৰ ৰচক হ'ল ভাৰতীয় জনসাধাৰণ। সংবিধানখন হৈছে ভাৰতীয় জনসাধাৰণৰ আৰু ভাৰতীয় জনসাধাৰণ সংবিধানৰ আঁৰৰ বৃহৎ শক্তি। 4 নম্বৰ, সাৰ্বভৌম মানে কি বুজা? উত্তৰ, সাৰ্বভৌম মানে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ই ৰাষ্ট্ৰৰ এখনে বাহ্যিকভাৱে কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নোহোৱা বুজায় আৰু আভ্যন্তৰীণভাৱেও কোনো শক্তিৰ অধীন নোহোৱা বুজায়। 5 নম্বৰ, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ, 1974 চনৰ 42তম সংবিধান সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। 6 নম্বৰ, অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? উত্তৰ, এখন যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰ এখনৰ থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ উপৰিও এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহো যুক্ত হৈ থাকিলে তেনে যুক্তৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে। যেনে ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষত কি আছে? এককেন্দ্ৰিক চৰকাৰৰো বৈশিষ্ট্য আছে, যেনে একক নাগৰিকত্ব, আৰু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যও আছে, যেনে 2 ধৰণৰ চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। অৰ্থাৎ ভাৰতবৰ্ষত এককেন্দ্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় 2 ধৰণৰ বৈশিষ্ট্য আছে আৰু ই হ'ল এখন অৰ্ধ যুক্তৰাষ্ট্ৰ। 7 নম্বৰ, কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ, 1935 চনৰ ভাৰত শাসন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।